চৰকাৰলৈ দুটা প্ৰশ্ন আৰু এটো মোৰ চ্যালেঞ্জ যে তেওঁলোকে এটোৰ উত্তৰ মোক দিব নোৱাৰে। হেল্ল' বন্ধুসকল, আসসালামু আলাইকুম। আশা কৰো আপোনালোকে ভালে আছে। আজি নতুন এটা ভিডিঅ' লৈ আহিলো। আজিৰ ভিডিঅ'টো হ'ল যে এই বাল্য বিবাহৰ বিষয়ে এডভোকেট শ্ৰেয়নাজ ছাৰে চৰকাৰলৈ চ্যালেঞ্জ কৰিছে আৰু দুটা প্ৰশ্ন কৰিছে। প্ৰশ্ন এটা হ'ল যে যিবোৰ স্বামীক পুলিচে বা চৰকাৰে ধৰি লৈ গৈছে থানাত, সেইবোৰ স্বামী জামিনত ওলাই আহি সেইটো পত্নীৰ ওচৰতে থাকিব পাৰিব নেকি? তো আপোনালোকে শ্ৰেয়নাজ ছাৰে কি কৈছে আপোনালোকে চাই লওক। নমস্কাৰ, আজি মোৰ অসম চৰকাৰলৈ দুটা প্ৰশ্ন আৰু এটো মোৰ চ্যালেঞ্জ যে তেওঁলোকে এটোৰ উত্তৰ মোক দিব নোৱাৰে। প্ৰথম প্ৰশ্নটো হ'ল যে যিবোৰ হাজবেণ্ডক ধৰিছে মানে 18 বছৰতকে কম বয়সৰ ছোৱালী বিয়া পতাৰ কাৰণে, ঠিক আছে তেওঁলোক বাৰু জেলত আছে এতিয়া, কিন্তু এদিনটো তেওঁলোকৰ ধৰক বেল হ'ব, তেওঁলোক জেলৰ পৰা ওলাই আহিব, তাৰ পাছত যদি তেওঁলোক নিজৰ ৱাইফৰ লগত থাকে মানে সেই কম বয়সীয়া মানে ৱাইফ গৰাকীৰ লগত যদি তেওঁ থাকে, তেতিয়া কি তেওঁলোকক আকৌ জেলত লৈ যাব নেকি? মই চৰকাৰক এইটোৱে সুধিব বিচাৰো, তেওঁলোক আকৌ নিজৰ ৱাইফৰ লগত থাকিব পাৰিব নে নোৱাৰে? মই ইয়াতে আইনৰ কথা ক'ব নাযাওঁ, আপোনালোকেতো আইন মতে একো কাম কৰাই নাই, সেইকাৰণে আপোনালোকলৈ এই প্ৰশ্নটো, আপোনালোকে কি কৰিব তেতিয়া? তো গাইজ, আপোনালোকে প্ৰথম প্ৰশ্নটো শুনিলে। তো এই প্ৰশ্নটো টকশ্ব'ত শ্ৰেয়নাজ ছাৰে বিজেপি নেতাসকলক সুধিছিল, কিন্তু বিজেপিৰ নেতাসকলে এইটো এনচাৰ দিব নোৱাৰিছিল। তো আপোনালোকে শুনক কি কৈছে শ্ৰেয়নাজ ছাৰে। কালি মই টক শ্ব' এটাত গৈছিলো, তাতে এই প্ৰশ্নটো সোধা হৈছিলে বিজেপিৰ মানুহক, কিন্তু বিজেপিৰ মানুহে একো উত্তৰ দিব নোৱাৰিলে। এতিয়া মই ভাবো মোৰ এই ভিডিঅ'টো চাই পেলাই যদি কোনোবাই ধৰকচোন চৰকাৰৰ মানুহে যদি ৰিপ্লাইটো দিয়ে, তেতিয়া মানে মই বিৰাটে সুখী হ'ম। আৰু মই জানো এই প্ৰশ্নটোৰ উত্তৰটো বহুতে বিচাৰি আছে যে যেতিয়া মানুহজন মানে হাজবেণ্ডজন যেতিয়া জেলৰ পৰা ওলাই আহিব, তেতিয়া তেওঁৰ সেই মানে 18 বছৰ নোহোৱা যোনগৰাকী তেওঁৰ ৱাইফ, সেই ৱাইফ গৰাকীৰ লগত তেওঁ থাকিব পাৰিব নে নোৱাৰে? এইটো হ'ল মোৰ প্ৰথম প্ৰশ্ন। তো বন্ধুসকল, প্ৰথম প্ৰশ্নটো আপোনালোকে শুনিলে, বুজি পালে চাগে। তো দ্বিতীয় প্ৰশ্নটো কি কৈছে আপোনালোকে শুনক, চাই লওক ভিডিঅ'টো শেষলৈ। 2 নম্বৰ প্ৰশ্নটো হ'ল আপোনালোকে এতিয়া আঁচনি দিম বুলি কৈছে, যিবোৰ মানে মহিলা আছে মানে ধৰকচোন 18 বছৰ কম বয়সত বিয়া হৈছিলে, যোনবোৰৰ ধৰকচোন হাজবেণ্ডবোৰ এতিয়া জেলত আছে, তেওঁলোকক আপোনালোকে কিবা স্কিমত মানে কিবা আঁচনি দিম বুলি কৈছে। ঠিক আছে, এইটো বিৰাটে ভাল কথা, কিন্তু আপোনালোকে তেওঁলোকক এতিয়া ক্ৰিমিনেল বুলি কৈ আছে। ক্ৰিমিনেল বুলি এইফালে হাজবেণ্ডবোৰ ক্ৰিমিনেল আৰু এইফালে হাজবেণ্ডবোৰৰ যিগৰাকী ৱাইফ, সেই ৱাইফবোৰক আপোনালোকে এতিয়া আঁচনি দিব। মোৰ 2 নম্বৰ প্ৰশ্নটো হ'ল আপোনালোকে ক্ৰিমিনেলৰ পৰিয়ালক আঁচনি দিয়ে নেকি? মইতো আজিলৈকে কতো দেখা নাই যে ক্ৰিমিনেলৰ ফেমিলিক আঁচনি দিয়ে বুলি। যি পইচাৰে আপোনালোকে আঁচনি দিম বুলি ভাবি আছে তেওঁলোকক, সেই পইচাটো পাব্লিকৰ পইচা। আপোনালোকে যদি ক্ৰিমিনেল বুলি ভাবি আছে তেওঁলোকক, তাৰ পাছত তেওঁলোকক যদি আপোনালোকে আঁচনি দিম বুলি ভাবি আছে, মই ভাবো আপোনালোকে পাব্লিক অপিনিয়ন ল'ব লাগে, পাব্লিকৰ পৰা সুধি পালেহে আঁচনি দিব লাগে। এতিয়া আঁচনিৰ কথা শুনি পালে যেতিয়ালৈকে স্কিমটো নহয়, এই আঁচনি দিয়া স্কিমটো যদি নহয়, সেই মাজৰ সময়খিনিত কোনোবাই যদি আঁচনিৰ লোভত যদি বিয়া পাতি লয়, মানে কম বয়সীয়া ছোৱালী যদি বিয়া পাতি লয়, তাৰে দায় কোন হ'ব? চৰকাৰে হ'ব নেকি দায়? আপোনালোকে আঁচনি দিম বুলি কোৱাৰ কাৰণে এতিয়া বাল্য বিবাহ বাঢ়িব নে কমিব? আপোনালোকে মোক উত্তৰটো দিয়কচোন। মোৰ 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ নিদিলেও হ'ব, কিন্তু মই মোৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰটো বিচাৰো মই আপোনালোকৰ পৰা, যে যেতিয়া হাজবেণ্ডজন বেইলত ওলাই আহিব বা কোৰ্টে যেতিয়া ভাবিব মানে তেওঁক মানে ৰিলিফ দিব লাগে বা তেওঁক বেইল দিব লাগে, যোনবোৰ হাজবেণ্ড ওলাই আহিব জেলৰ পৰা, তাৰ পাছতো তেওঁলোকক আপোনালোকে তেওঁৰ ৱাইফৰ লগত থাকিব দিব নে নিদিয়ে? কাৰণ এইটো প্ৰশ্নৰ উত্তৰ মানে বহুতে বিচাৰি আছে। কাৰণ আপোনালোকৰ পাৰ্টিৰ মানুহে যোৱাকালি এখন টক শ্ব'ত এই প্ৰশ্নটোৰ উত্তৰটো দিব নোৱাৰিলে, যিটো প্ৰশ্ন এজন দাদাই তেওঁলোকক সুধিছিলে। সেইকাৰণে মোৰ একদম বিৰাট আশা থাকিল যে আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰটো যাতে দিয়ে। আৰু বেছি দীঘল নকৰো ভিডিঅ'টো। জয় অসম। তো বন্ধুসকল, আপোনালোকে শুনিলে এডভোকেট শ্ৰেয়নাজ ছাৰে কি ক'লে। তো আশা কৰোঁ চৰকাৰৰ ফালৰ পৰা এই দুটা প্ৰশ্নৰ এনচাৰ পাম। আৰু আজিৰ কাৰণে ভিডিঅ' এইখিনি। ধন্যবাদ। জয় অসম।